নমস্কাৰ অলৰেডি আমাৰ বিটিআৰ চৰকাৰৰ নেতৃত্বত 4খন ডিষ্ট্ৰিক্টত আসাম ফিচাৰী এক্ট 1953 ইয়াত লাগু কৰা হৈছে আৰু ইয়াত প্ৰশাসনে তীব্ৰ গতিৰে কাম কৰি আছে। সকলো ডিষ্ট্ৰিক্ট অফিচাৰসকলে তীব্ৰ গতিৰে কাম কৰি আছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে নিজৰ কৰ্তব্যটো এইবাৰ আমাৰ বিটিআৰ প্ৰধান ডাঙৰীয়াৰ নিৰ্দেশ মৰমে সকলোৱে কাম কৰাৰ কাৰণে আৰু মই বিটিআৰবাসী ৰাইজক আৰু এবাৰ অনুগ্ৰহ কৰিছোঁ। মই আহ্বান জনাইছোঁ যে আপোনালোকে এই ডিউৰিং মানে বানপানী এই ছিজনবিলাকত জুলাইৰ 15 তাৰিখলৈ যেন আপোনালোকে মাছ নধৰে। মই আৰু বিনম্ৰভাৱে মই আপোনালোকক অনুৰোধ কৰিছোঁ। প্ৰশাসনে তীব্ৰ চকুৰে ৰাখি পেলাই একশ্যনত আছে। গতিকে মই আকৌ নিবিচাৰোঁ যাতে কোনোবাই জেল যাওক, কোনোবাই যাতে পইচা ভৰে। গতিকে মই অনুৰোধ কৰিছোঁ আপোনালোকে মাছ ধৰিবলৈ যাব নালাগে। মই আমাৰ বিটিআৰ চৰকাৰৰ আমাৰ বিজেপিৰ ভিচিডিচি চেয়াৰমেনসকল আৰু আমাৰ UPPL দলৰ সকলো শ্ৰেণীৰ চেয়াৰমেনসকল মেম্বাৰসকলক মই আহ্বান কৰিছোঁ যে আপোনালোকে তলত এটা ৰিফ্লেক্স হোৱা যি টোল নাম্বাৰ ইয়াক তৎকালীনভাৱে ক'ৰবাত যদি মাছ ধৰি আছে আপোনালোকে খবৰটো দিব আৰু চৰকাৰটোৰ যি চিন্তাধাৰা তাত যাতে আমি সম্পূৰ্ণৰূপে বাস্তৱ ৰূপ দিব পাৰোঁ তাৰ কাৰণে যেন সকলোৱে কাম কৰে এইটো মই অনুগ্ৰহ কৰিলোঁ।